রাইজ আপোনালোকে বিচাৰ কৰিব। জুবিন দা অনুৰাগী আমি যেন দিন হাজিৰা কৰি খাওঁ আমাৰ নিচিনা মানুহ, না এই যে গৰু চোৰৰ যে শ্ৰেষ্ঠ নেতা। কাৰণ জয়ন্ত মোল্লাটো গৰু চোৰ, তাৰ শ্ৰেষ্ঠ নেতা এইবিলাক। ইহঁতে আপোনালোকে জনাব মতামত। জীৱিত কালত জুবিনৰ অনুৰাগীসকল বেলেগ আছিল। তেওঁৰ পৰলোক প্ৰাপ্তিৰ পিছত এনেকুৱা এছাম জুবিন অনুৰাগীৰ সৃষ্টি হৈছে যিসকলে জীৱনকালত জুবিন গাৰ্গক পদে পদে সমালোচনা কৰিছে। গতিকে এতিয়া সময় হৈছে জুবিনৰ প্ৰকৃত অনুৰাগীসকল ৰাজপথত ওলাই আহক। জুবিন কোন হয় ভাই? জুবিনৰ লিভাৰটো বেলেগ বেলেগ জেগাত আছে নেকি? আমাৰ যে লিভাৰটো জুবিনৰ ষ্টেটমেণ্টে চব কাৰেক্ট হ'ব তেনেকুৱাতো কোনো কথা নহয়। জুবিনে যিবিলাক কথা কৈছে জুবিনৰ কোনো মেটেৰিয়েল নাই। খালি অসমীয়া ভাষাৰ ওপৰত তেওঁ এইবোৰ ষ্টেটমেণ্ট দিছে। কেইটামান গান গালেই বুলিয়ে জুবিনৰ চব কথাই ভাল হৈ যাব নেকি? বেদৰ বাণী হ'ব নেকি? গানটোহে ভাল গাব পাৰে, বক্তব্যটো ভালকৈ দিব নোৱাৰে বা সাললিত কথা ক'ব নোৱাৰে। এই কথাবিলাকেই হ'ল আমাৰ যিসকল বুঢ়া বুঢ়া ব্যক্তি সেইসকলৰ ষ্টেটমেণ্টবিলাক যদি শালীনতা নাথাকে তেতিয়াহ'লে আমাৰ সমাজ ব্যৱস্থাটোত বহুত আঘাত কৰে। সেইকাৰণে এইবিলাক কথা ক'ব নালাগে। মোৰ ধৰ্ম নাই, সেয়া কি আন্দোলন? কোনোবাই ক'ব মোৰ ভগৱান নাই, সেয়া কি আন্দোলন? এগৰাকী শিল্পীয়ে মই দেখিছোঁ প্ৰতিবাদ কৰিব গৈ কৈ দিছে আমি ভগৱান নামানো। এতিয়া আমিতো ভগৱান মানো। আপোনালোককোতো 1 জানুৱাৰীত মই দেখিলোঁ টিভিত দেখুৱাই আছে ভগৱান যোৱা মানুহবিলাক মন্দিৰত। গতিকে অসমৰ মানুহ আৰু তেওঁলোকৰ লাইন একে আছে নে নাই? এজনে কৈছে আমি ভগৱান নামানো, কিন্তু মইতো জানো অসমৰ 90% মানুহে ভগৱান মানে। লোকেল আৰ্টিষ্ট থাকিব, জুবিন গাৰ্গ নালাগে।